হে পলিচিমা, আজি তোমাৰ নতুন সন্তান এটা বজাৰত উলিয়াবলৈ গৈছোঁ। সকলো ঠিকে থাকে যায় যাতে চাবা আৰু। জয় পলিচিমা কি। নমস্কাৰ প্ৰিয় বন্ধুসকল, এইজন হৈছে আমাৰ পলিচিটা। এওঁ এজেণ্ডা বুলিও বিখ্যাত। এওঁ নতুন নতুন পলিচি লৈ ইণ্টাৰনেশ্যনেলভাৱে বিখ্যাত হৈ থাকে। আহকচোন এতিয়া তেওঁ কি নতুন পলিচি লৈ আহিছে আৰু তেওঁৰ পলিচি চলে নে নচলে, আহক চাম। জয় 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 মা কি। এতিয়া আহিছোঁ আমি আমাৰ গাঁৱৰ চকটোলৈ। এইজন হৈছে যদু। আকৌ আন এজনৰ কাষলৈ যাওঁচোন আহক। এতিয়া এখেত হৈছে আমাৰ ৰতন। আকৌ এইজন হৈছে টক। অলপতে খং উঠে। এখেত আকৌ আমাৰ বৰ ধেমেলীয়া দিন। এতিয়া এই চাৰিজন যুৱকৰ কাহিনীয়ে কি গতি লয় শুনোচোন আহক। গ্ৰেজুৱেশ্যন কমপ্লিট হ'বই হ'ল, কি কৰিম ভাবিয়ে পোৱা নাই বুজিছা। তাকে ময়ো সেই একো ভাবিয়ে পোৱা নাই নহয়। ৰতনৰ আইডিয়া গোটেই গালে লগ হৈ গাহৰিকে পোহোৱা। যদুৰ খং, গাহৰি পুহিবলৈহে মানে ইমানটো পঢ়া শুনা কৰিলোঁ। আকৌ টক, এইটো আইডিয়া ইনচাম নামাৰিবি। আজিকালিতো খেতি কৰিবলৈও মানুহে বহুত পঢ়িব লাগে। খেতিটো কৰিয়ে তুমি জীৱনটো চলাবা ন, কিন্তু এবাৰ শুনি লোৱা পলিচিটো। এই দাদা, মোৰ এইবোৰ একেবাৰে মন নাই আৰু মই আপোনাক চিনিও নাপাওঁ। প্লিজ কামুৰি নাথাকক দেই। তেনেকৈ কেলৈ কোৱা, তুমি এবাৰ শুনি লোৱা পলিচিটো, তাৰপিছত কেঞ্চেল কৰিব লাগিলে। কেঞ্চেল কৰিমেই যেতিয়া শুনোৱাতনো কি আপত্তি, আৰম্ভ কৰক। 30 দিনত 30 লাখ। এই দাদা কি কয়? আৰে বিশ্বাস নহ'বই, এই বস্তুটো যে আমাৰ পলিচিটো আমাৰ কোম্পানীয়ে যুৱ চামৰ কাৰণে তৈয়াৰ কৰিছে বিশেষকৈ। এতিয়া মই কেনেকৈ বিশ্বাস কৰিম? তই কবি আমি বিশ্বাস কৰি ল'ম। কি হে ধেমালি কৰিছে ঐ। চব কথাতে ধেমালি কিন্তু ভাল নালাগে দেই দিনক। ভুল হৈ গ'ল আৰু ভাই, তোৰ এতিয়া ক্ষমতা চোৱাটো নগ'ল আৰু ন। তোক পিছত এইটো চাবৰ কাৰণে ঘৈণীয়েৰে টানা মাৰিলেই হ'ল আৰু। আৰে মোৰতো চব টাইমতে কেলে খেলি মেলি কৰিলো নেখেলে যা। তহঁত দুটা ইয়াক ইমানকৈ লৈ নাথাকিবিচোন। ইমান সৰু কথাতে খং কৰে নেকি? আহচোন খেলো। সেই বাদ দে, সেইজনী চা অংক ঠিকাদাৰ জীয়েক আহিছে। এইখন চোৱা, মোৰ কাৰ্ড। এইখন চাই মই কেনেকৈ মানি ল'ম? আচ্ছা ঠিক আছে, তুমি কাৰ্ড বাদেই দিয়া, পলিচিটোও বাদ দিয়া। মই এতিয়া যাওঁ, কিন্তু মনত ৰাখিবা 30 দিনত 30 লাখ। এই এজেণ্ডা এইবোৰ ধৰি নাথাকিবচোন। এই পলিচিৰ কথাটো কম ভালদৰে। তুমিতো কেঞ্চেল কৰিম বুলিয়ে কৈছিলা, মই এতিয়া কৈ এনে মুখখন কেলে বিষুৱাম? আপুনি যদিয়ে ভালকৈ বুজাই নিদিয়ে, আপোনাৰ ওচৰত বা কোনে পলিচি খুলিব? বেংকত একাউণ্ট নোপোৱা হৈছেগৈ। আৰু কি জান নাই, একাউণ্টবোৰ নিজৰ নামত খুলি নাৰাখে নহয়। ঘৈণীয়েক, খোলালীয়েক, জীয়েক সিহঁতৰ নামতহে টকাবোৰ ৰাখি থয়। হাৰামি মানুহ দেই। ঠিকাদাৰ জীয়েক কিন্তু পটাব পাৰিলে লাভ আছে। কেনেকৈ? চোৱা, এতিয়া ধৰি লোৱা তোমাৰ ওচৰত 10 টকা আছে। এতিয়া 10 টকাটো তুমি খুচুৰা কৰি পেলালা 5 টকাকৈ, এটকীয়া, ঠিক আছে। এতিয়া তুমি প্ৰথম 5 টকাটোৱে কি কৰিলা? মিঠা মৰ্টন কিনিলা তুমি এটকীয়াকৈ 5টা, ঠিক আছে। তাৰপিছত বাকী 5 টকাটোৰে তুমি এটকাত 3টা পোৱা টেঙা মৰ্টনটো কিনিলা, ঠিক আছে। এতিয়া তোমাৰ ওচৰত কিমান আছে? 20টা। এতিয়া তোমাৰ 5 টকাত যে 5টা পালা, সেইটোত বেছি আহিল নে 5 টকাত 15টা মৰ্টন পোৱাটোত বেছি আহিল কোৱা? টেঙা মৰ্টন বেছি। এতিয়া লাভ কিহত হ'ল? টেঙা মৰ্টনত, কিন্তু খাবলৈতো মিঠা মৰ্টনে ভাল ন। এই ভাইটি, তুমি সোৱাদত নাযাবা, তুমি নাম্বাৰত যোৱা না। নাম্বাৰতটো টেঙা মৰ্টনেই লাভ হ'ল। তাকেইতো, আজিকালি পলিচিবিলাক মিঠা মৰ্টনৰ দৰে বুজিছা। বিশেষ লাভ একো নাই, কিন্তু সোৱাদটো এনেকুৱা মিঠা দেখুৱাই ন, মানুহবোৰ এনেই পতি যায়। এই যে কথাটোৰ লগত 30 দিনত 30 লাখ কি কানেকশ্যন? সেই
আৰে গোটেই কথাবোৰ কানেকশ্যনটো তাতেই ন আগতে বহি লওঁ কথাখিনি শুনি লোৱা তুমি হ'ব। কেপি খাবা নাই নাখাওঁ। এই ময়ো নাখাওঁ হে এতিয়া তুমি কথাটো শুনা তুমি এসপ্তাহত 25,000 টকাকৈ 4টা ইনষ্টলমেণ্ট দিব লাগিব তাৰ মানে টোটেল 1 লাখ টকা। আৰে ঠিক ধৰিছে 4টা সপ্তাহত 28 দিন। 1 লাখ টকাত 28 দিনত 30 লাখ। কেনেকে? এতিয়া এক মাহত কিমানটা সপ্তাহ থাকে 4টা। এতিয়া এক মাহত কিমানটা দিন থাকে 30টা। কিন্তু বাকী সব বুজিলো 1 লাখ টকাহে নুবুজিলো। 1 লাখ টকাটো তুমি এমাহত 4টা ইনষ্টলমেণ্টত তুমি ভৰাই দিলা ঠিক আছে এতিয়া আমাৰ কোম্পানী কি কৰিব সেইটো ইনভেষ্ট কৰি মেলি 30 গুণ বেছি কৰি দিব আৰু তোমাক বেংকত ভৰাই দিব কিন্তু মই 1 লাখ টকা পাম ক'ত? আৰে ধাৰ লোৱা 30 লাখ টকা পাবা ন তুমি ইনভেষ্টমেণ্ট কৰি এতিয়া ভাবিছোৱাচোন ইমান টকাৰে কি কি কৰিব নোৱাৰিবা ঠিক কৈছে আপুনি। মই কথাটো ভবাই নাই। এতিয়া লগৰ কোনোবা আছে নে সিহঁতকো কোৱা এতিয়া আমি গৈ থাকো ব'লক গাঁৱৰ চবটোত মোৰ লগৰ সকলোকে পাম। বিলম্ব নকৰি ব'লা সেইটোতো হয় কিন্তু ঠিকাদাৰৰ জীয়েক এজনী কি গেৰাণ্টি আছে তাইক বিয়া পাতিলে যে মই ধনী হৈ যাম আৰে অংক ঠিকাদাৰে অংক মিলাই ঘটাত পইচাবোৰ কি কৰিব মৰিলেতো পিজিয়েকৰ নামতে কৈ থৈ যাব ন আৰে লাইফ বনি যোৱাৰ কথা কৈছ বে তই মই আইডিয়া মাষ্টৰ থাকোঁতে তহঁতিনো আশা কৰিব লাগেনে গম পাবি নহয় তেনেকুৱাকে অংক ঠিকাদাৰ লাইক নহয়তো সেই আকাম চেষ্টা পানি নেযাওঁ ঐ তহঁতৰ চবৰে লাইফ খাৰা হৈ যোৱাৰ কাম এটা হাতত লৈ আহিছো যেন পাইছোঁ তাকেহে এইজন আমাৰ এজেণ্টা দেই এওঁ হাতত পলিচি এটা লৈ আহিছে পলিচি এজেণ্ট মানে নমস্কাৰ দেই তোমালোক এতিয়া কথাটো কৈ দিছোঁ শুনাৰ পিছত কিন্তু চিৰিয়াছ হৈ যাব তোমালোক এইবোৰ তহঁতেই শুন মোৰ কামোৰ খাব মন নাই দেই আৰে ভাই শুনিতো ল না এই তোমালোকে এইবোৰ বাদ দিয়া মই কৈ গৈছোঁ কথাটো তোমালোকে শুনা ব'ল আরে ভাই চিন্তা কর 30 দিনত 30 লাখ আৰে ইমান ধুনীয়া পলিচি কোনে নকৰাকৈ থাকে বে ব'ল চবে কৰোঁ এই বঢ়িয়া এতিয়া তুমি এইখন মোৰ কাৰ্ড লোৱা তাৰপিছত এটা কাম কৰিবা প্ৰথমতে ইয়াত তুমি ইমেইল আইডিটোত তুমি হেৰি দিবা মেছেজ এটা দি দিবা মই লিংক দি দিম তাত এতিয়া চব হেৰি কৰিবা এইটো কি কয় মোৰ তাত ভৰাই দিবা যিমান যিখিনি দিয়া আছে ফোন নাম্বাৰ বেংক ডিটেইলছৰ কিবা কিবি আছে এইবোৰ দি দিবা আৰু CVV নম্বৰ এটা আছে সেইটোও তোমালোকে দি দিবা আৰু যদি কিবা প্ৰব্লেম হয় নাম্বাৰ এটা ইয়াত দিছোঁ চোৱা এইফালে আছে এইফালে নহয় এইডোখৰত আছে এইটো মোলৈ ফোন কৰিবা ৰাতি 2টা 1টা যেতিয়াই ফোন নকৰা বেয়া নাপাওঁ মই মুঠতে ফোনটো ধৰিম আৰু কৈ দিম ভালকৈ ঠিক আছেনে ঠিক আছে দাদা আপুনি চিন্তাই নকৰিব সব বস্তু আমি সোনকালে পঠিয়াই দিম মজা তেতিয়াহ'লে এইটো কিন্তু সোণালী সুযোগ দেই মই যাওঁ তোমালোকে কিন্তু সোণালী সুযোগ নেৰিবা 30 লাখ টকা দেই ঠিক আছে ঠিক আছে ঐ আজি আমাৰ পইচা সোমোৱাৰ কথা আছে নহয় মজাকে পাৰ্টি এটা কৰিব লাগিব বুজিছ ৰ বে পইচাটো সোমাব দে পাৰ্টিটো আল্টিমেট হ'ব বে পইচাটো সোমাব জানো হেই অকল চালা নিগেটিভ কেলে নোমাব পইচা সেইটো কথা নহয় চবেই এটা সন্দেহ বোলা বস্তু থাকে ন
যদি ইমান সন্দেহ আছিলে পইচাটোনো জমা ৰাখিলি কিয়? ঐ ৰতন যদু আৰু দিন মোৰ মেছেজ এটা আহিছে চাচোন বেংকৰে হয় চাগে ইউৰ একাউণ্ট XXX201 হেজ বিন কি হৈছে? 00 আমি তাৰমানে চব বকৰি বনি গ'লো বকৰা বনালে বে। ইয়াৰ পৰা আপোনালোকক কি বুজাব বিচাৰিছোঁ আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে আৰু আপোনালোকে এনেকুৱা ভুল আপোনালোকে আগলৈ নকৰিবা। আনে যাতে এনেকুৱা ভুল কৰিলে তেওঁলোকক সহায় নকৰি তেওঁলোকক সেই ভুলৰ পৰা আঁতৰোৱাত আপোনালোকে যাতে চেষ্টা কৰে আৰু এনেকুৱা ধৰণৰ বেংক সম্বন্ধীয় তথ্য যাতে কাৰো লগতে শ্বেয়াৰ নকৰে। আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু যদি বেছিকৈ ভাল পাইছে তেতিয়া শ্বেয়াৰ কৰি দিয়ক। আৰু হাঁহিৰ টুকুৰাই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ'ৰ সোৱাদ লৈ আকৌ আহি আছোঁ।